বোকাজান আছাম ভইচৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। শিৱসাগৰত CRPFৰ বিষয়াৰ পহুত হ'ল ৰাজীৱ দত্ত নামৰ এজন থলুৱা চালক। আহত ৰাজীৱ দত্তই মোহনলালৰ বিৰুদ্ধে মোৰ ঘটনাটো হৈছিলে মানে মই আজি 5 বছৰ ধৰি CRPF কেম্পত মই গাড়ী চলাই আছিলোঁ। শনিবাৰ দিনা মই ছুটি বিচাৰিছিলোঁ। ঘৰত অসুবিধাৰ কাৰণে মাও অসুখীয়া। ছুটি বিচাৰিলত মানে মোক ছুটি নিদিলে। ইন্সপেক্টৰ মোহনলাল তেওঁ ছুটি নিদিলে মোক। মই জয়সাগৰ CRPF কেম্পত ছুটি নিদিয়াত অকণমান তৰ্কাতৰ্কি হ'ল। তৰ্কাতৰ্কি হ'লত মোক হাতত মাৰিছে। মোহনলালে মাৰিছে, বেটেৰে মাৰিছে। ইন্সপেক্টৰ হয় CRPFৰ, আৰু মাথাত মাৰিছে, পিঠিত মাৰিছে আৰু টিকাত মাৰিছে। FI দিয়া হ'ল সদৰ থানাত। ক্ৰিকেট খেলা বেটেৰে। গাড়ীখন চিভিল গাড়ী, আজমল, ৰংঘৰ চাৰিআলি। 5 বছৰ ধৰি চলাই আছে। কালি দিয়া হ'ল। এতিয়া মই শাস্তি দিয়াটোৱে বিচাৰোঁ। ঘটনাখন শনিবাৰে হৈছিলে 7টা বজাত।